সেয়া জাষ্ট আমি পূজাস্থলীত আহি পালোঁ আৰু এতিয়া বৰ্তমান আমি চাকি ধূপ জ্বলাই সেৱা কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ। কাশর বাজা উলুদে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা বাবুক এটা কৰিব পাৰিলে হয় কৈছিলোঁ কৰিবলৈ ল'ৰাক হেৰি কৰি আনো নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু শাৰদীয় দুৰ্গোৎসৱৰ সকলোকে শুভেচ্ছা জনালোঁ। আপোনালোকে ভালে থাকক সকলো আৰু মাৰ আশীৰ্বাদ আমাক যেনে দিয়ে সেয়ে কামনা। জাষ্ট আমি চাকি বন্তি জ্বলাই আহিলোঁ। আজি অষ্টমী পূজা আৰু দিনটো কি কৰোঁ কি নাই আপোনালোক সকলো দেখুৱাই থাকিম, চাই থাকিব শেষলৈকে ভিডিঅ'টো। আকৌ এবাৰ যাম, আচলতে শৰাই দিয়া হৈছে, আকৌ এবাৰ শৰাই ভাগ আনিবলৈ যাব লাগিব। এবাৰ ঘৰলৈ আহিছোঁ, অকণমান জিৰাই সতে যাওঁ। আচলতে আজি যি গৰম পৰিছে নহয়, মানে থাকিব পৰা নাই আৰু তাতে। আচলতে মানে কি হয়, চাকি ধূপ জ্বলাওঁতে গোটেই আৰু পেণ্ডেলৰ ভিতৰত বহুত গৰম হৈ গৈছে। সেইকাৰণে ভাবিলোঁ নাই, এবাৰ ঘৰৰ পৰা আহোঁ, আকৌ যাম আৰু দেখাই থাকিব আপোনালোকে আজি দিনটোৰ গোটেই কাৰ্যসূচীবোৰ চাই থাকিব। আপুনি এয়া আজি দুৰ্গা পূজা, অষ্টমী পূজা ন, চাকি তাকি দিলোঁ, শৰাই ভাগ লৈ আহিছোঁ। এতিয়া চাকি পুষ্পাঞ্জলি লৈ বহিছোঁ আৰু এতিয়া খিচিৰি খাম, খিচিৰি খাম, প্ৰসাদ খাম, খিচিৰি খাম, তাৰপিছত লাহেকৈ ঘৰত যাম আৰু ন। হে গাইজ, এতিয়া আমি যাব ওলাইছোঁ পূজা চাবলৈ। একচুৱেলি পূজা চাবলৈ মানে কি আৰু মাৰ ঘৰলৈ যাম। চ' দেখাই থাকিম আজি। এনেই একচুৱেলি এনেই এপাক মানে বাটে বাটে গৈ
মানে ৰাস্তাই ৰাস্তাই পূজা চাই ঘৰলৈ যাম চ' দেখাই থাকিম কি চাওঁ কি নাচাওঁ আমাৰ ঢেকীয়াজুলিৰ পূজা অকণমান দেখাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে ব'লক গৈ থাকোঁ এয়া আমাৰ ঢেকীয়াজুলি পূজা মণ্ডপত আমি আহি উপস্থিত হ'লোঁ আৰু এয়া মোৰ চিনাকি আচলতে বা এজনীক লগ পালোঁ তাকে চাই লওঁ এইখন আচলতে আগতে বহুত ধুনীয়া পূজা হৈছিলে কিন্তু এইবাৰ আচলতে কৰোণাৰ কাৰণে মানে একেবাৰে আচলতে সামান্য কৰি থোৱা হ'ল চ' আপোনালোকে চাই থাকক মোৰ লগতে পূজা ঢেকীয়াজুলিৰ পূজা হসমাজু চাওঁ মা বেলেগ লাগিছে দেই এইটো কোন হয় এইটো হিৰো নেকি এইটো হা পিন্ধা পিন্ধা এয়া আচলতে মেইন টাউনতে ভাইটি আৰু ভাই বোৱাৰী প্ৰাৰ্থনাক লগ পালোঁ সিহঁতো আচলতে পূজা চাবলৈ ওলাই আহিছিলে আৰু আমি লগ পালোঁ এয়া ঢেকীয়াজুলি মাছমজিয়া এই ৰাস্তা দেখিছে একেবাৰে খালী উপায় নাই আৰু বাকী আৰু এতিয়া আমি ঘৰলৈ যাওঁ আৰু সিহঁতে এতিয়া পূজা চাব আমি ঘৰ আহি পালোঁ দেই মাহ ওলাই আহিছে আচলতে আন্ধাৰ কাৰণে ভালকৈ ইয়াতে ধৰিব পৰা নাই তথাপিও পূজা বুলি নিজৰ ঘৰলৈ আহিলে আচলতে খুবেই ভাল লাগে এয়া মায়ে একদম আৰু মই ভিতৰলৈ গৈ আছোঁ আগতে মানুহ চাওঁ পূজা চাওঁ এই মানুহ চাবলৈও মানে নাই দেউতা দেউতা এইয়া 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 সেইজনী আমাৰ বুঢ়ী আইতা বহিলোঁ আগতে ময়ে ন এইকেইটা উৰি যাব নেকি এইকেইটা হেণ্ডছেক দিয়া দিয়া কৈ চশমা কিনিছোঁ এতিয়া কৈ দিয়া এতিয়া চশমা কিনিছোঁ একোৱেই নাই একেবাৰে মানে সেৰেঙা একেবাৰে সেৰেঙা এইটো কি চোৱা এইটো কি চোৱা Hey guys, just ঘৰ আহি পালোঁ আৰু মানে চাবলৈ একোৱেই নাই বুলি ক'ব পাৰি আগতে মানে কি হয় মানে ওলাই গ'লে ইমানেই মানুহ ভিৰ হয় মানুহ চাই চাই মানে গৈ থাকিলে হ'ল আৰু কিন্তু এবাৰ মানে যিটো এক্সাইটমেণ্টত ওলাই আহিছিলোঁ একোৱেই নাই একোৱেই নাই আৰু কৈছোঁ নহয় মানে একদমেই ভাল নালাগিলে সেইকাৰণে দুই এখন সোমাইছিলোঁ মণ্ডপত কিন্তু দেখুৱাবলৈকে তেনেকৈ একো নাই কাৰণে দেখুওৱা নহ'ল চ' তাৰ বাবে দুখিত
আৰু মানে কি কৰোণাৰ কাৰণে আচলতে এইবোৰ চব মানে বৰবাদ আৰু যোৱাবাৰটো নহ'লে এইবাৰ মানে যিখিনি হৈছে সেইখিনিও মানে একেবাৰে সেৰেঙা চ' চাওঁ কালি কি পাৰোঁ দেখুৱাবলৈ আপোনালোকক দেখুৱাম ঢেকীয়াজুলিৰ পূজা আগতে আচলতে ভালেই হয় বহুত ভাল হয় কিন্তু এইবাৰ মানে একোৱেই নেদেখিবলৈ যিখন মানে ভাল হয় চবতছে পূজা আমাৰ ঢেকীয়াজুলিৰ সেইখন একেবাৰে সেৰেঙা অকণমান দেখুৱাইছিলোঁ আপোনাক ইয়াৰ আগতে এটা স্নেপত দেখুৱাইছিলোঁ সেইখনেই একেবাৰে সেৰেঙা সেইখন আচলতে আগতে ৰাস্তাৰ পৰা চালেই জাকত জিলিকা হয় কিন্তু এইবাৰ মানে চাবলগীয়া একেবাৰে নাই চ' আজি ভিডিঅ'টো ইমানতে সামৰোঁ ঘৰ আহি পালোঁ এতিয়া অকণমান কাপোৰ চাপোৰ সলাই মাহঁতৰ লগত কথা পাতোঁ আজি ভিডিঅ'টো ইমানতে সামৰোঁ তেতিয়াহ'লে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাব আপোনালোকে উপভোগ কৰক ঠিক আছে তেতিয়াহ'লে বাই বাই